অসমৰ মানুহে তেতিয়াহে ৰষ্টিংটো ভদ্ৰ ভাৱত গ্ৰহণ কৰিব যেতিয়া কিছুমান অভদ্ৰ ৰষ্টাৰে ছোৱালী বোৱাৰীৰ অশ্লীল থাম্বনেইল নিজৰ ভিডিঅ'ত লগোৱা বন্ধ কৰিব। আৰু মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ যেতিয়ালৈকে কিছুমান মোকে ৰষ্টাৰে নিজৰ মাক ভনীয়েকৰ কথা ভাবি নিজৰ ভিডিঅ'ৰ থাম্বনেইল চেঞ্জ নকৰে তেতিয়ালৈকে কোনো অসমীয়া মানুহে ৰষ্টিংটো ভাল হিচাপত নলয়। দুদিন মানৰ পৰা এটা সময় অসমৰ জনি চিন্স মিষ্টাৰ জেএছবি আৰু ছোৱালী বোৱাৰী অশ্লীল থাম্বনেইল লগোৱা ৰষ্টাৰ নগাঁও ৰষ্টাৰ বয় খুব কাজিয়া লাগি আছে। আপোনাৰ 1.5 ফুট আৰু মোৰ সেইটো যদি তোৰ মুখেদি সোমাও ন পুকাটি বাহিৰ হৈ যাব। মুখত সোমোৱা কথাটো কৈ আছো শুন তো সাইজ হৈছে 1.5 ফুটিয়া এনেকা হ'ব চাগে এইটো মুখত कैसे कैसे लोग रहते हैं यार यार জেচিবি ভসিকে ওয়ত যাওঁতে ন এনেকুৱা এটা লৈ যাবি কাৰণ এইজনে ভুকি থকাৰ মেইন কাৰণটো হৈছে মিষ্টাৰ জেএছবিয়ে বোলে ইয়াৰ ভনীয়েকৰ থাম্বনেইল লগাই ভিডিঅ' বনাইছে। নগাঁও মুকেলটো নগাঁও ৰস্তা বুলি কোৱাটো ই ভিডিঅ' কিছুমান বনাই থাকে হা অসমীয়া বোৱাৰী ভিডিঅ' ভাইৰেল নগাঁও ছোৱালী MMS ভিডিঅ' ভাইৰেল কি ভিডিঅ' বনাই থাকিব ইউটিউবাৰ হওক বা ইনষ্টাগ্ৰামে হওক ভাইৰেল যিকেইজনী ছোৱালী আছে মানে ফেমাছ আৰু সিহঁতৰ ফটো এখন দিব তাৰপিছত দিব মোৰ ভিডিঅ'টো পালেনে মনে মনে চাওক এইটো ভিডিঅ' এইবিলাক নতংগী কৰি থাকে মানে গম পাইছেনে। এইখিনিলৈকে মিষ্টাৰ জেএছবিয়ে যিখিনি কথা কৈছে জীৱনত প্ৰথমবাৰৰ বাবে সঁচা কথা কৈছে কাৰণ নগাঁৱৰ ৰষ্টাৰ বয় সেইটো মোকে ৰষ্টাৰৰ গেলাৰীত চাগে এনেকুৱা এজনী ছোৱালীৰ ফটো নাই যিজনী ছোৱালীৰ ফটো সি তাৰ ভিডিঅ'ৰ থাম্বনেইলত অশ্লীলতা হিচাপত ব্যৱহাৰ কৰা নাই খালি তাৰ মাক আৰু ভনীয়েকৰ বাহিৰে। খতম। মই মিষ্টাৰ জেএছবিয়ে বহুত ভাল কাম কৰি আছে বুলি কৈ ভিডিঅ'টো বনাব যোৱা নাই মই ভিডিঅ'টো কি হিচাপত বনাইছো ভিডিঅ'টো শেষলৈকে চালে তোমালোকে বুজি পাবা। হেল্ল' হেল্ল' কোন হয় মই দিদুমণি ভাই কোৱা ভণ্টি খেলা আঁতৰ কৰি দিয়াচোন। তই যে চব ছোৱালী ভিডিঅ' ভাইৰেল MMS ভিডিঅ' ভাইৰেল কিবা কিবি ভিডিঅ' বনাই থাক কেতিয়াবা দম আছে তোৰ ভনীয়ৰ ফটোখনো লগাই পেলাই কবি এজনী ছোৱালী ভিডিঅ' ভাইৰেল বুলি ঠিক আছে মই সেইটো কাৰণে এক্সাম্পলটো দিবৰ কাৰণে তাৰ ভনীয়েকৰ থাম্বনেইলখন লগাই পেলাই তাৰ ভনীয়েকৰ ভিডিঅ' ভাইৰেল হোৱা বুলি মই কোৱা নাই কিন্তু নগাঁও ৰষ্টাৰ বয়ে যাৰে তাৰে ছোৱালীৰ ফটো থাম্বনেইল লগাই প্ৰাইভেট ভিডিঅ'টো পালেনে ৰাতি ভিডিঅ'তে ভিডিঅ' ভাইৰেল এইবিলাক টাইটল থাম্বনেইল লগাই ভিডিঅ' বনাই আছে কাৰণে বোলে মিষ্টাৰ জেএছবিয়ে নগাঁও ৰষ্টাৰ বয় ভনীয়েকৰ থাম্বনেইল লগাই এবাৰ ভিডিঅ' বনাইছে। এতিয়া কথাটো হ'ল মিষ্টাৰ জেএছবিৰ কোনো অধিকাৰ নাই কাৰোবাৰ ভনীয়েকৰ ফটো থাম্বনেইল লগাই ভিডিঅ' বনাবলৈকে সেইকাৰণে নগাঁও ৰষ্টাৰ বয়ে মিষ্টাৰ জেএছবিক ফোন কৰি ভিডিঅ'ৰ থাম্বনেইল ডিলিট কৰিবলৈকে কৈছে এইখিনিলৈকে ঠিকে আছে কিন্তু আৰু ইয়াৰ লগত আৰু এটা কথা আছে চা নগাঁও ৰষ্টাৰ বয় তোৰ ভনীয়েৰৰ থাম্বনেইল লগাই কোনোবাই ভিডিঅ' বনাইছে কাৰণে তই ফোন কৰি ভিডিঅ'ৰ থাম্বনেইল ডিলিট কৰিব দিছা সেইখিনি তোৰ অধিকাৰ আছে কিন্তু তই নিজে যে প্ৰত্যেক দ্বিতীয় দিনা কোনোবা বেলেগ ছোৱালীৰ থাম্বনেইল লগাই টাইটল লিখা প্ৰাইভেট ভিডিঅ'টো পালেনে ৰাতি ভিডিঅ'তে ভিডিঅ' ভাইৰেল হ'ল এইবিলাক আলবাল যে লিখি থকা তেতিয়া সেইজনী ছোৱালী কাৰোবাৰ ভনীয়েক নহয় নেকি নিজৰ ভনীয়েৰৰ ক্ষেত্ৰত হ'লে মৰমৰ ভণ্টি কিন্তু বেলেগৰ ক্ষেত্ৰত হ'লে ভাইৰেল মাল कोई सेंस है इस बात की? ভিডিঅ' ভাইৰেল সেইটো কি ভাল কৰিছা তুমি যিটো ৰবাই কিছুমান কন্টেন্টৰ ভিডিঅ' যিবোৰ নাই সেইবোৰ ধৰি ক'বাই আজি মই বনোৱা ভিডিঅ'টো থাম্বনেইলৰ ভিতৰত যিটো আছে ন ভিডিঅ'ত সেইটো নাই এতিয়া বস্তু বুজি পাইছো কিছুমান বা এইটো ফানি ভিডিঅ' নগাঁও মোকে ৰষ্টাৰ বয়টোই মানি লৈছে যে সি ছোৱালী বোৱাৰী অশ্লীল থাম্বনেইল লগাই ভিডিঅ' বনাই আছে বুলি কিন্তু তাৰ পাছতে সি কৈছে যে তাৰ ভিডিঅ'ৰ থাম্বনেইলত যিজনী ছোৱালী থাকে ভিডিঅ'ৰ ভিতৰত বোলে সেইজনী ছোৱালী নাথাকে চা নগাঁও ৰষ্টাৰ বয় এজনী ছোৱালীৰ জীৱন ধ্বংস কৰিবলৈ এখন ফটো বা এখন থাম্বনেইলে কাফি ये बड़ी अच्छी बात कही आप। মেক্সিমামেতো তোৰ ভিডিঅ'টোৰ থাম্বনেইলত ছোৱালীজনী ফটো দেখি সঁচাকে ভিডিঅ'টো ভাইৰেল হোৱা বুলি ভাবি ভিডিঅ'টোৰ ভিতৰত আৰু কি আছে সেইখিনি খুলি নোচোৱাকে গুচি যায় তই মিষ্টাৰ জেএছবি বা যিবিলাক ছোৱালী আলবাল কৰি আছে সেইবিলাকক যি থাম্বনেইল লগাই ৰোষ্ট কৰি থাক কিন্তু কণ্টেণ্ট নাপাই নিৰ্দোষী ছোৱালী এজনী ফটো থাম্বনেইলত ব্যৱহাৰ কৰি যাৰ তাৰ লিখাৰটো অধিকাৰ নাই বুজিছা। নগাঁও ৰস্তাবক জুকাই লোৱা আৰু জানি বুজি জুইয়ে কুৰাত হাত দিয়ে একেটাই কথা কাৰণ জুইয়ে পুৰিব আৰু নগাঁও ৰস্তাবক জুকাই ল'লে ফালিবই। এনেকে কল ৰেকৰ্ডিংটো ভাইৰেল হোৱাৰ পাছত সি নিজৰ ভুলখিনি খুলি ক'ব চাজি সি নিজৰহে গুণ গোৱাক লাগিছে ইয়াৰ ভিডিঅ'ত পইণ্ট বোলা বস্তু এটাও নাথাকে যাৰ তাৰ বকি ভিডিঅ' বনাই থাকে মোকেল নগাঁও ৰষ্টাৰ বয় লগতে নগাঁও নামটো বদনাম কৰি আছে ই মোৰ নিচিনা ন সিংহৰ দৰে চেলেঞ্জ একচেপ্ট কৰিবলৈ শিক হ'ব ভাই হ'ব তই অসমৰ নাম্বাৰ 1 কিং বুলি মানি লৈছো কিন্তু যিদিনা কোনোবা ছোৱালীয়ে কেছ দিব ন তেতিয়া জেলৰ ভিতৰত কিঙৰ পাৱাৰ দেখাই থাকবি অসমৰ মানুহে কভাৰ চং আদৰি নোলোৱাৰ মেইন কাৰণটো হৈছে মিষ্টাৰ জেএছবিৰ নিচিনা মানুহৰ কাৰণে আৰু অসমৰ মানুহে এতিয়ালৈকে ৰষ্টিংটো আদৰি নোলোৱাৰ মেইন কাৰণটো হৈছে অসমৰ ডেকা আৰু আৰু অসমৰ মানুহে ৰষ্টিংটো আদৰি নোলোৱাৰ মেইন কাৰণটো হৈছে অসমৰ ডেকা আৰু নগাঁও ৰষ্টাৰ বয় নিচিনা কিছুমান মুকেট ৰষ্টাৰৰ কাৰণে তো এইখিনি আছিল ভিডিঅ'টো ভাই এই কাজিয়া লাগি থকা কুকুৰ কেইটাক নিজৰ অকাতটো দেখাই থৈ আছোন মিষ্টাৰ জেএছবি আৰু নগাঁও ৰষ্টাৰ বয় কথা কোৱা নাই দেই এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা বাই বাই
1, 2, 3, 4